নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি যাওঁ ব'লক আমি তিতাবৰৰ এখন ৰঙাজানৰ বিয়ালৈ। আৰু মোৰ বান্ধৱী লুইজিৰ আজি বিয়া, আৰু সেয়ে আমি বিবাহস্থলী এয়া পাইছোঁগৈ। আৰু এয়া আমি সোমাম, আৰু এতিয়া এই সোমাই বহুত দিনৰ মূৰত তাইক লগ পাইছোঁ। তাই যিহেতু মেকআপ কৰিয়ে আছে, মেকআপ হোৱাই নাই কৰি, আৰু আমি তেনেকুৱাতে গৈ সোমালোগৈ। ফটো চিচন আমাৰ চলিলে আৰু অলপমান। হেল্ল' গাইজ, আমি বিয়া ঘৰ পাই গ'লোহি। এয়া আমাৰ অৰুন্ধতীয়ে মেকআপ কৰি আছে। এইজনী আমাৰ থুবুকি চৰা। আমি গৈ পোৱা সময়ত মেকআপ কৰিবলৈ বাকীয়ে আছিল কইনাৰ, আৰু সেয়াই এই আমাৰ লগৰ ছোৱালী বাকীকেইজনীও আমি অলপ মেকআপ চেকআপ কৰি ল'লোঁ। আৰু তাই মেকআপ কৰি হোৱাৰ পিছতে সঁচাকৈ লুইজিক সঁচাকৈ বহুত ধুনীয়া লাগিছে, আৰু তাই ইয়াৰ পৰাই মই শুভেচ্ছা জনালোঁ। বিয়াখন বহুত ধুনীয়াকৈ পতাও হৈছিলে, আৰু এয়া খানাও আমি খাবলৈ ল'লোঁ। এই খানাও ভেৰাইটিছ আছিলে, খুব ধুনীয়াকৈ আমি খালোঁ, গোটেইকেইজনী মিলি একেলগে আমি খালোঁ। খাই হোৱাৰ পাছত আমি বেছি সময় তাত ৰ'ব নোৱাৰিলোঁ, কাৰণ সন্ধিয়াও লাগিব হৈছিলে। আমি গোটেইকেইজনীয়ে খালোঁ। বহুত দিনৰ মূৰত বান্ধৱীকেইজনী লগ পাইছিলোঁ, সঁচাকৈ ভাল লাগিছিলে, বহুত ভাল লাগিছিলে। DCBৰ আমি ইমান বছৰৰ পিছত সকলো কামে যিহেতু ব্যস্ত, আৰু লগ পোৱা তেনেকৈ নহয়েই। আৰু এই বিয়াখনতে আমি বহুত কেইজনী আমি লগৰ ছোৱালী লগ পালোঁ। আমি কইনাক বিদায় দিয়ে ওলাই আহিছোঁ দেই। আৰু ক'বলৈ কোনোবা আকৌ লগ পাম কাৰোবাৰ বিয়াত।